Hello friends, welcome to my channel Madhusmita Saikia. নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ অহাৰ কাৰণটো হৈছে এইটো হৈছে আমাৰ ঘৰৰ নতুন মেম্বাৰ এইজনী হৈছে স্কাই। হাই স্কাই। হেল্ল' স্কাই। এইটো স্কাই। স্কাই হৈছে আমাৰ নতুন মেম্বাৰ। গতিকে আজি স্কাইক লৈ আহিছিলোঁ ডাক্তৰৰ ওচৰলৈ। গাটো অলপ বেয়া আছিলে, সেইকাৰণে অলপ দেখালোঁ। আচলতে গাটো বেয়া হোৱাৰ কাৰণে মই আপোনালোকক দেখুওৱা নাছিলোঁ, এতিয়া অলপমান ভাল পাইছে, গতিকে ভাবিলোঁ আপোনালোকক স্কাইক অলপমান দেখাই দিওঁ। বিৰাট উৎপাত, ইমান উৎপাত কৰে নহয়, একেবাৰে সৰু কিন্তু দেই, তাইৰ 3 মাহ কমপ্লিট হোৱাই নাই, কিন্তু উৎপাত শেষ। গতিকে আপোনালোকৰ লগত স্কাইক অলপমান পৰিচয় কৰাই দিলোঁ, পিছত আপডেটবোৰ দি থাকিম, চাই থাকিব দেই। এয়া দেখিছেনে, ঘৰ আহিয়ে টোপনিত মজগুল, গোটেই গাড়ীত গণ্ডগোল কৰি আহিছে। ইমান মৰম লাগে নহয়। তাইক নিজৰ বিছনাখনতে শুৱাই লওঁ, গালিও খাওঁ, নোখোৱা নহয়। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে তাইক? খুব মৰম, বিৰাট মৰম বুজি পায়। তাৰ গালখন কি মৰম লাগিছে চাচোন। ইছ কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই। এইটো কালচাৰেল স্পীচ হয়, ক'ব দেই। বিৰাট দুষ্ট কিন্তু স্কাই। স্কাই হাই, এইটো আমাৰ স্কাই। স্কাই মাইনা।